মহাভাৰতৰ যুদ্ধত এনে বহু ৰথী মহাৰথীৰ প্ৰয়োগ হৈছিল যোনে নেকি মহাভাৰতৰ যুদ্ধ অকলেই যুঁজি শেষ কৰিব পৰা ঐশ্বৰিক গুণৰ অধিকাৰী আছিল। তাৰ মাজতে এনে এজন শক্তিশালী বীৰ আছিল যাক লৈ হয়তো ভগৱান শ্ৰীকৃষ্ণও এটা সময়ত বিভূতিত পৰিছিল আৰু ভয় খাইছিল, যিয়ে কুৰুক্ষেত্ৰৰ যুদ্ধ মিনিটৰ ভিতৰতে সমাপ্ত কৰিব পৰা ক্ষমতাৰ অধিকাৰী আছিল। সেয়া ইন্দ্ৰপুত্ৰ অৰ্জুনো নাছিল, সূৰ্যপুত্ৰ কৰ্ণও নাছিল, বায়ুপুত্ৰ ভীমো নাছিল, নতুবা ইচ্ছামিত্ৰে পুষ্ট ভীষ্ম পিতামহো নাছিল। আহকচোন ভিডিঅ'টোৰ জৰিয়তে সেই প্ৰতাপী বীৰজনৰ বিষয়ে আমি অৱগত হওঁ। মই সমীৰণ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ষ্টৰিটেল আছাম। ধন্যবাদ। মহাভাৰতৰ কুৰুক্ষেত্ৰৰ ৰণভূমিত যেতিয়া পাণ্ডৱ আৰু কৌৰৱৰ মাজত যুদ্ধৰ আখৰা চলি আছিল, এদিন হঠাৎ ভগৱান শ্ৰীকৃষ্ণই দুই পক্ষৰ সকলো বীৰ যোদ্ধাক মাতি আনি তেওঁলোকৰ বীৰত্বৰ পৰিচয় দিব ক'লে আৰু কোন কোন বীৰে কুৰুক্ষেত্ৰৰ যুদ্ধক অকলে শেষ কৰিব পাৰে বুলি ৰহস্যময় প্ৰশ্ন উত্থাপন কৰিলে। সেই প্ৰশ্নৰ উত্তৰত ভীষ্মই উত্তৰ দিলে যে তেওঁ অকলেই এই যুদ্ধ 20 দিন সময়ৰ ভিতৰতে শেষ কৰিব পাৰিব। ঠিক তেনেদৰে দ্ৰোণাচাৰ্যই 25 দিনত, কৰ্ণই 24 দিনত আৰু অৰ্জুনে 28 দিনত শেষ কৰাৰ হুংকাৰ দিলে। পিছে সকলো বীৰ যোদ্ধাৰ মাজত এজন কম বয়সীয়া যোদ্ধাই বুকু ফিন্দাই কৃষ্ণক উত্তৰ দিলে যে তেওঁ এই যুদ্ধ কিছু ক্ষণতে অৰ্থাৎ মিনিটৰ ভিতৰতে শেষ কৰিব পাৰিব। তাকে শুনি শ্ৰীকৃষ্ণই হতচকিত হ'ল। সেই বীৰ যোদ্ধাজন আন কোনো নাছিল, ভীমৰ নাতি তথা ঘটোৎকচৰ পুত্ৰ বাৰ্বাৰিক আছিল, যাক আজি দেশৰ বহু প্ৰান্তত খাটুশ্যাম বুলি পূজা কৰা হয়। বাৰ্বাৰিক সৰুৰে পৰা অতি শক্তিশালী আৰু যুদ্ধব্যাসত নিপুণ আছিল, কাৰণ তেওঁৰ দেহত ভীম আৰু হিড়িম্বাৰ দৰে বীৰৰ তেজ প্ৰবাহিত হৈ আছিল। ভীম আৰু হিড়িম্বাৰ পুত্ৰ মায়াবী ঘটোৎকচ আৰু নাগকন্যা অহিলাৱতীৰ পুত্ৰ বাৰ্বাৰিক সৰুৰে পৰা অতি জিজ্ঞাসু আছিল। তেওঁ নিজৰ জিজ্ঞাসা শান্ত কৰিবলৈ ভগৱান শিৱৰ তপস্যাত মগ্ন হৈছিল, যাৰ ফলত এদিন ভগৱান শিৱই বাৰ্বাৰিকক দেখা দিয়ে আৰু কি বৰ লাগে তাক ব্যক্ত কৰিব দিয়ে। জিজ্ঞাসু বাৰ্বাৰিকে বৰ হিচাপে তেওঁৰ পৰা এনে বস্তুৰ প্ৰাপ্তি বিচাৰে যি হয়তো অতীতত কাকো কোনেও বৰ হিচাপে দিয়া নাই আৰু যাতে ভৱিষ্যতলৈও কোনেও কাকো নিদিয়ে, যাৰ ফলত ভগৱান শিৱই তেওঁক 3 পাত বান আশীৰ্বাদ হিচাপে দিয়ে, যাক ত্ৰিভুৱনৰ কোনো অস্ত্ৰ শস্ত্ৰ তথা দেৱ দেৱীৰ ৰাক্ষসে ৰুধিব নোৱাৰে। এই 3 পাত বানৰ এক বিশেষত্ব আছিল যে প্ৰথম পাত বান প্ৰহাৰ কৰিলে তেওঁ মৃত্যু বিচৰা সকলো শত্ৰুক চিহ্নিত কৰে, দ্বিতীয় পাত বানে তেওঁ যাক যাক সুৰক্ষা দিব বিচাৰে তাক চিহ্নিত কৰে, আৰু তৃতীয় পাত তথা অন্তিম পাত বানে প্ৰথম পাত বানে অংকিত কৰা প্ৰত্যেকজন শত্ৰুক নিঃশেষ কৰি যায়। আৰু সেই বান তেওঁৰ গান দিবলৈ তেতিয়ালৈকে ঘূৰি নাহে যেতিয়ালৈকে প্ৰত্যেকজন চিহ্নিত কৰা শত্ৰুৰ মৃত্যু নহয়। অৰ্থাৎ ত্ৰিভুৱনৰ যিকোনো ঠাইত লুকাই থাকিলেও সেই বানে শত্ৰুক বিচাৰি বিচাৰি ধৰাশায়ী কৰে। সেইবাবে তেওঁক 3 বানধাৰী বুলিও জনা যায়। কুৰুক্ষেত্ৰ যুদ্ধৰ আগত যেতিয়া ভীমে ঘটোৎকচৰ পৰা পাণ্ডৱৰ পক্ষলৈ যুঁজিবলৈ সহায় বিচাৰে, বাৰ্বাৰিকো সেই যুদ্ধত পদাপন্ন হ'বলৈ সাজু হয়। যুদ্ধলৈ যোৱাৰ আগমুহূৰ্তত মাতৃ অহিলাৱতীয়ে বাৰ্বাৰিকৰ পৰা বচন লয় যে যুদ্ধৰ যিকোনো মুহূৰ্তত যি পক্ষ দুৰ্বল হ'ব সেই দুৰ্বল পক্ষৰ হৈ যাতে বাৰ্বাৰিকে যুদ্ধ কৰে, আৰু বাৰ্বাৰিকে মাতৃ অহিলাৱতীক সেই কথাৰ বচন দিয়ে। যিহেতু পাণ্ডৱ কৌৰৱ পক্ষতকৈ দুৰ্বল আছিল, সেই গতিকে অহিলাৱতী আৰু বাৰ্বাৰিকৰ মাজত সেই বচনক লৈ কোনো ধৰণৰ মতভেদৰ সৃষ্টি হোৱা নাছিল। পিছে এই বচনৰ আঁৰত এক ডাঙৰ অনিচ্ছাকৃত ভুল হৈ গৈছিল, যাক ভিডিঅ'টোৰ শেষৰ পিনে আপুনি জানিব পাৰিব। যুদ্ধৰ হেতুকে হস্তিনাপুৰত প্ৰৱেশ কৰাৰ পিছত শ্ৰীকৃষ্ণই এদিন ধেমেলীয়া স্বভাৱেৰে বাৰ্বাৰিকক প্ৰশ্ন কৰে যে তেওঁ গাণ্ডীৱত অকল 3ডাল বানহে আছে আৰু কুৰুক্ষেত্ৰ যুদ্ধত তেওঁ অকল 3ডাল বান লৈ কেনেকৈ যুঁজিব। তাৰ উত্তৰত বাৰ্বাৰিকে সেই 3ডাল বানৰ ঐশ্বৰিক শক্তিৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণক জ্ঞাত কৰে আৰু নিজৰ মাতৃক দিয়া বচনৰ কথাও উল্লেখ কৰে। শ্ৰীকৃষ্ণই সেই শক্তিৰ উমান পাই তাক পৰীক্ষা কৰিবলৈ বাৰ্বাৰিকক ওচৰত থকা আহন গছৰ সকলো পাতক বানেৰে ভেদ কৰিবলৈ আহ্বান কৰে, আৰু বাৰ্বাৰিকে সেই মৰ্মেই প্ৰথম পাত বান দি সকলো পাতক চিহ্নিত কৰি অন্তিম পাত বানেৰে সেই গছৰ সকলো পাতক ভেদ কৰে। কিন্তু বানপাত এতিয়াও বাৰ্বাৰিকৰ গাণ্ডিবলৈ ঘূৰি অহা নাছিল, আৰু শ্ৰীকৃষ্ণৰ ভৰিও চাৰিওদিশে ভ্ৰমি আছিল, কিয়নো শ্ৰীকৃষ্ণই মনে মনে এটা পাত তেওঁৰ ভৰিৰ তলত লুকুৱাই ৰাখিছিল, যাক ভেদিবলৈ কাৰ্পাত তেওঁৰ ভৰিৰ চাৰিওফালে ঘূৰি আছিল। বাৰ্বাৰিকে শ্ৰীকৃষ্ণক সাৱধান কৰি দিয়ে
যে যদি তেওঁ সেই পাতৰ পৰা ভৰিখন উঠায় তেন্তে সেই বানে তেওঁ ভৰিক আঘাত কৰি পাতটো গোট কৰিব। শ্ৰীকৃষ্ণই এই শক্তিৰ উমান পাই অতিকৈ ভীতিগ্ৰস্ত হৈ কিয়নো বাৰবাৰিকে মাতৃক দিয়া বচনত এটা ক্ৰুটি ৰৈ গ'ল। শ্ৰীকৃষ্ণই বাৰবাৰিকক সোধে, তুমি কাৰ ফালে হৈ যুদ্ধ কৰিবা? আৰু বাৰবাৰিকে ততালিকৈ পাণ্ডৱৰ পক্ষ লয়। কিন্তু শ্ৰীকৃষ্ণই তেওঁৰ মাতৃক দিয়া বচনৰ তাৎপৰ্য বুজাই দিয়ে আৰু এনেধৰণে কয়, বাৰবাৰিক, তুমি মাতৃক বচন দিছিলা যে যুদ্ধৰ যিকোনো মুহূৰ্তত যি দল দুৰ্বল হ'ব সেই দলৰ হৈ তুমি যুদ্ধ কৰিবা। তুমি যদি প্ৰথমে পাণ্ডৱৰ পক্ষ লোৱা তোমাৰ বানে কৌৰৱৰ সকলো সৈন্যক নিমিষতে নিশেষ কৰি দিব আৰু যাৰ ফলত পাণ্ডৱ পক্ষ কৌৰৱতকৈ শক্তিশালী হৈ পৰিব আৰু তুমি বচনবদ্ধ হিচাপে কৌৰৱৰ পক্ষ ল'বলৈ বাধ্য হ'বা আৰু তোমাৰ বানে পাণ্ডৱৰ সৈন্যক নিশেষ কৰি দিব। এনেদৰে তুমি গোটেই যুদ্ধত দুই পক্ষৰ মাজত দুতুল্যমান হৈ থাকিবা, যাৰ ফলত কুৰুক্ষেত্ৰৰ যুদ্ধত একমাত্ৰ তুমিয়ে বাচি থাকিবা আৰু সকলো বীৰ যোদ্ধা সৈন্য সামন্ত তোমাৰ বাণৰ আঘাতত মৃত্যুবৰণ কৰিব। বাৰবাৰিকে শ্ৰীকৃষ্ণৰ এই কথা শুনি চিন্তিত হৈ পৰে কিয়নো তেওঁ এই ধৰ্মযুদ্ধত পাণ্ডৱ জয়ী হোৱাটো বিচাৰে। ফলত বাৰবাৰিকে শ্ৰীকৃষ্ণক এই অনিচ্ছাকৃত বচনৰ সমাধান বিচাৰে। শ্ৰীকৃষ্ণই উপায়হীন হৈ বাৰবাৰিকৰ পৰা পাণ্ডৱৰ জয়ৰ কাৰণে তেওঁ শিৰচ্ছেদ বিচাৰে। কৃষ্ণই বাৰবাৰিকৰ তেওঁ পূৰ্ণাংগ ৰূপৰ দৰ্শন দিয়ে আৰু বাৰবাৰিকে নিজৰ পৰিয়ালৰ হেতুকে নিজৰ শিৰ বাকী অংশৰ পৰা ছেদ কৰি দিয়ে। পিছে বাৰবাৰিকে শ্ৰীকৃষ্ণক এটাই আহ্বান কৰে যাতে তেওঁ গোটেই যুদ্ধখন আদিৰ পৰা অন্তলৈ প্ৰত্যক্ষ কৰিব পাৰে আৰু শ্ৰীকৃষ্ণই আশীৰ্বাদ স্বৰূপে বাৰবাৰিকৰ শিৰক কুৰুক্ষেত্ৰৰ ৰণভূমিৰ ওচৰত থকা ওখ পাহাৰ এটিৰ শৃংগত স্থাপন কৰে যাতে তেওঁ সহজে সম্পূৰ্ণ যুদ্ধখন নিজ চকুৰে চাব পাৰে। মহাভাৰতৰ যুদ্ধৰ অন্তত যেতিয়া পাণ্ডৱ পক্ষৰ সকলো যোদ্ধাৰ মাজত কোন সৰ্বশ্ৰেষ্ঠ আছিল তাক লৈ টনাজোৰা হৈছিল, তেতিয়া বাৰবাৰিকেই আছিল যোনে কৈছিল যে এই যুদ্ধৰ বিজয়ৰ আঁৰত কেৱল আৰু কেৱল ভগৱান শ্ৰীকৃষ্ণ আছিল। তেওঁৰ ৰণকৌশল, বুদ্ধি আৰু বিচক্ষণতাৰ কাৰণেই পাণ্ডৱ জয়ী হৈছিল। এই মহান বাৰবাৰিক যদি কুৰুক্ষেত্ৰৰ যুদ্ধত অৱতীৰ্ণ হ'ল হয় তেতিয়াহ'লে বুৰঞ্জীত এই যুদ্ধই এক বেলেগ পৰিণতিয়ে দেখালে হয়। এনে এজন মহান বীৰ তথা খাটু শ্যামেৰে জনাজাত বাৰবাৰিকক শতকোটি প্ৰণাম। ধন্যবাদ।